সৰু ছোৱালীৰ জন্মদিন আছিলে যোৱা ২৬ ফেব্ৰুৱাৰী আৰু এইবাৰে দেউতাকে প্ৰথম তাইৰ জন্মদিন হিচাপে মানে ঘৰত থাকিবলৈ পাইছে ছুটি। আৰু ছুটি মানে কি, যেতিয়া বছৰটোত ধৰক দুবাৰ বা তিনিবাৰহে আহে, তেনেকৈ আহিলে মানে সিহঁতৰ জন্মদিন কেইটাত মানে মিলাই নাছিলে মানে আহিবলৈ। ডাঙৰজনীৰ ক্ষেত্ৰতো তেনেকৈ যোৱা বছৰ, তাৰ আগৰ বছৰ তেনেকৈ পালে এবাৰ, আৰু এইবাৰো সৰু ছোৱালীৰ ক্ষেত্ৰতো তেনেকৈ। আৰু দুয়োজনীৰে কোনো আপত্তিও নাই বাৰু, কিন্তু দেউতাকে ভাবিছিলে যে এইবাৰ অকণমান বাহিৰলৈ গৈ ৰেষ্টুৰেণ্ট এখনতে তেনেকৈ ঘৰৰ পৰিয়ালটোৱে হওক লাগিলে উদযাপন কৰিম আৰু সকলোখিনি মিলি যাম। কিন্তু গ'লে কি হ'ব, ছোৱালীৰ স্কুল থাকে ৰাতিপুৱা, আৰু ৰাতিপুৱা সময়ততো যাব নোৱাৰি, স্কুল ক্ষতি কৰিবই নোৱাৰি আজিকালি। আৰু যিহেতু পৰীক্ষাও ওচৰ পাইছিলহি, সেয়ে আমি আকৌ ৰাতিও যদি যাওঁ বুলি ভাবোঁ, ককাক আইতাক যাবলৈ অসুবিধা পায় ৰাতি হ'লে। তেওঁলোকে মানে দিনৰ ভাগতে হ'লে ভাল পায়, আৰু সেয়ে ভাবি পেলাই বোলো নাই, জন্মদিন বুলিনো কি, আশীৰ্বাদটোহে মেইন। আশীৰ্বাদটো পালেই হয়, সকলোৰে আশীৰ্বাদহে লাগে। এনেকৈ ভাবি পেলাই ঘৰতে অকণমান যা যোগাৰ কৰি পেলাই পৰিয়ালটোৰ মাজতে উদযাপন কৰি থলোঁ। তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি, কিন্তু মানে মাতে কাহ হৈ পেলাই অৱস্থা একেবাৰে মানে বেয়া হৈ আছিলে, মাতেই নোলায়। ভইচ অভাৰ কৰিমকৈ থৈ দিওঁতে থাকিয়ে গৈছিলগৈ, পাহৰিছিলোঁৱে। আৰু আজি তাকে আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। দিনটো ৰাতিপুৱা আইতায়েকে, দুয়োগৰাকী আইতায়েকে দেই, মানে মোৰ মাও বনালে পায়স, আকৌ দেউতাকৰ আইতাকেও বনাই কি লাগে ন, আশীৰ্বাদটোহে মেইন। তাৰপিছতে ঘৰতে ককাক আইতাক তেনেকৈ দিনৰ ভাগতে আমি গোটেইখিনি মিলি পেলাই এনেদৰে খালোঁ। মাংস বনালোঁ, তাৰপিছত ভাত বনালোঁ, মিক্স চব্জি, দাইল, এনেকৈ আৰু সাধাৰণভাৱে। ঘৰতে পুখুৰীতে মাছ এটা ৰাতিপুৱা ধৰিছিলোঁ, সেয়া মাছৰো অকণমান জোল বনালোঁ, আৰু এনেকৈ গোটেইখিনি মিলি পেলাই খোৱা হ'ল, আৰু দিনটো তেনেকৈয়ে পাৰ হ'ল। যিহেতু আজিকালি স্কুলবিলাক ক্ষতি কৰিব নোৱাৰি, সেয়ে ক'তো ওলাই যোৱাও নহ'ল। সাধাৰণভাৱে এনেকৈয়ে কৰিলোঁ। আগতে আমাৰ দিনবিলাকতো তেনেকৈ আমি উদযাপন কৰোঁ নহয় জানো। ঘৰতে মাহঁতে প্ৰসাদ আগবঢ়াই, পায়স অকণমান বনাই, লগৰ যদি দুটামান বন্ধু বা বান্ধৱী এনেকৈ মাতিলোঁ, অকণমান পুৰি, মাংস, ঘুগুনি এনেকুৱা টাইপৰে থাকে সাধাৰণভাৱে। আৰু এনেকৈ সাধাৰণভাৱে কৰিয়ে আমি কিন্তু ভাল পাওঁ, আৰু ছোৱালীহঁতৰো কোনো আজিলৈকে আপত্তিও নাই বাৰু। আৰু ৰাতি এয়া আমাৰ দাদা বৌ, মানে ইহঁতৰ বৰ্তাক বৰমাক, আমি এনেকৈয়ে দিনটো পাৰ কৰিলোঁ।